Good morning everyone. এতিয়া আছো মই ওলাই মেলি এপিনে আজি হৈছে 23 জানুৱাৰী 1 তাৰিখ নতুন দিন সকলোকে নৱবৰ্ষৰ শুভেচ্ছা থাকিল আৰু এই বছৰটোৱে সকলোলৈকে যেন সুখ শান্তি সমৃদ্ধি সকলোৰে জীৱনত কঢ়িয়াই আনে তাৰে আশা ৰাখিলোঁ আজি আহিছোঁ মই ৰাতিপুৱা এতিয়া 8টা বজাই নাই 7টা বজাতে 7:15 মানত ঘৰৰ পৰা ওলাই আহিছোঁ টাউনলৈ আহিছোঁ নাট্যপীঠৰ আজি প্ৰতিষ্ঠা দিৱস হিন্দু ধৰ্মসভা নামঘৰত পাতিছে তালৈকে আহিছোঁ লাহেকৈ কাৰ্যসূচী আৰম্ভ হ'ব 9টাৰ পৰা তাৰমানে আৰম্ভ হৈ যাব ফ্লেগ হষ্টিং হ'ব এতিয়া চবে এজনী প্ৰণামী তাৰপিছত ইয়াত এতিয়া কি হয় কেনেকৈ হয় আপোনালোকক দেখাম আৰু এইখন মঞ্চৰ পৰাই বিশেষকৈ মই নাটক শিকা আৰু এইখন মঞ্চৰে বহুত কিবা কিবি পাইছোঁ নাট্যপীঠৰ পৰাই আপোনালোকক আজি সকলোকে দেখাম আমাৰ সমাজখন আমাৰ নাট্যপীঠৰ সমাজখন দেখাম আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আহি থাকক আমাৰ লগত কণ্টিনিউ ভিডিঅ'টো চাব সেয়া অনিল শইকীয়া ছাৰ হেপী নিউ ইয়াৰ বিনকা হেপী নিউ ইয়াৰ এই নাট্যপীঠৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সভাপতি ডক্টৰ দিলীপ কুমাৰ বৰুৱা ডাঙৰীয়াক পতাকা উত্তোলনৰ থলীলৈ আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু চনৰ 1 জানুৱাৰী আজি নাট্যপীঠৰ অষ্টবিংশতিতম প্ৰতিষ্ঠা দিৱস 1996 চনৰ 1 জানুৱাৰী গণশিল্পী বিখ্যাত নাট্যকাৰ শব্দৰ হাছমিৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰত নাট্যপীঠ প্ৰতিষ্ঠা হৈছিল যোৱা 27 বছৰে নাট্যপীঠে নিৰলসভাৱে নাট্য চৰ্চা কৰি আহিছে নাট্যপীঠৰ সভাপতি ডক্টৰ দিলীপ কুমাৰ বৰুৱা ডাঙৰীয়া অধ্যক্ষ প্ৰশান্ত বৰুৱা সম্পাদক দিলীপ দাস অমৰ মহন্ত সকলোকে শ্ৰদ্ধা জনাইছোঁ নাট্যপীঠ এক ঊৰ্ধ্বমুখী যাত্ৰা এক অনিৰুদ্ধ যাত্ৰা এই বৈ আছে নিৰন্তৰ 1960 নাট্যশিল্পী তেখেতে শিৱসাগৰতে নহয় অসমৰ বিভিন্ন মঞ্চত তেখেতৰ স্বকীয় প্ৰতিভাৰে তেখেতৰ এক ব্যতিক্ৰমী অভিনয় শৈলীৰে অভিনয় কৰি দৰ্শক শ্ৰোতাৰ মনত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে এগৰাকী তেখেত নিৰলস প্ৰচাৰভিমুখ নাট্যকৰ্মী আমাৰ নাট্যপীঠৰ এগৰাকী জ্যেষ্ঠ সদস্য তেখেত অন্য কোনো নহয় আমাৰ অতি শ্ৰদ্ধাৰ শ্ৰীযুত গৌতম দত্ত ফুকন ডাঙৰীয়া আমি তেখেতক পীঠৰ প্ৰাক্তন সভাপতি নাট্যপীঠৰ ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সন্মানিত সভাপতি ডক্টৰ নীলাক্ষী বৰগোহাঁই বাইদেউ তেখেতৰ বক্তব্য ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ দীঘলীয়া অবিৰত সাংস্কৃতিক যাত্ৰাৰ পথিক এক দীঘলীয়া সময় আমি সকলোৱে হাতত হাত ধৰি আগবাঢ়ি গৈ আছোঁ ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি আমি আজি 28 বছৰ সম্পূৰ্ণ কৰিছোঁ এইটো আমাৰ সকলোৰে বাবে গৌৰৱৰ মুহূৰ্ত পতাকা উত্তোলন শেষ ভাবি মোৰ গতি এয়া বস্তু চস্তু লৈ ওপৰলৈ আহিছোঁ এতিয়া চাহ বনাইছে চাহৰ এই মই লৈ আহিছোঁ এই ফটো মাৰিছে মই এতিয়া কাম কৰিব লৈছোঁ
খুৰী ভাল নৱবৰ্ষৰ শুভেচ্ছা থাকিল ওপৰত ইয়াত বনাইছে অগ্নিমিত্ৰ এইপিনে পূৰা ফটো ছেশ্যন এইপিনে ৰাইজ সকলোবোৰ বহিছে এতিয়া পূৰা চাহত লাগা প্ৰণামীয়ে লাগিছে মই নালাগিলেও হ'ব এইপিনে ৰ'জ কি কৰিছ মালপোৱাকেইটা কিন্তু বৰ ধুনীয়া আকৌ দেই এনেই আহিছে নেকি এহে কৰিব সব নামটি কলেজৰ হয় চাহ খাই লোৱা
কৰিছোঁ দেউতা আপোনালোকে যেনেকৈ কৰিবলৈ কৈছে তেনেকৈ আগফাল পিছফাল সম্পূৰ্ণ চিকুণাই ৰাখিছ একেবাৰে কোৰ মাৰি ভাত খাব পৰা কৰি ৰাখিছোঁ দেউতা আহিবলগীয়া মাঘৰ বিহুটোত মোৰ ঘৰলৈ বহুত গণ্যমান্য মানুহ আহিব সকলোখিনি যা যোগাৰ কৰিব লাগিব তবে হ'ব দেউতা একো চিন্তা নকৰিব আচ্ছা তই মোৰ ইয়ালৈ অহা দুমাহ দুমাহ নহয় দেউতা 2 মাহ 5 দিন দুমাহ 5 দিন হ'ল হয় দেউতা কিন্তু মোৰ ইয়াততো হিচাপ লিখা আছে দুমাহ হ'ল বুলি আপোনাৰ কিবা ভুল হৈছে নেকি বিখ্যাত গল্পৰ নাটকীয় উপস্থাপনে আজিৰ অনুষ্ঠানটিত এক সুকীয়া মাত্ৰা প্ৰদান কৰিলে মই দুয়োজন অলপতে খং উঠে কথা নেচো বুলি মনত পৰি গৈছে শ্ৰীমতী কৈছে আহিয়ে চাহকে এছো চাহৰ লগত কি আছে চাহৰ লগত নাট্যপীঠৰ প্ৰগ্ৰেমৰ পৰা আহিলোঁ এতিয়া পোৱালীক আনিছোঁ তাই ড্ৰয়িং স্কুললৈ আজি কম্পিটিশ্যন এয়া ধুলি চোৱা এইপিনে আহি পাই চিনি পোৱাই নহয় কেইবাখনতো কৰি আছে এয়া জানাই তাৰপিছত এয়া আহিছে আমি এতিয়া যিটো চেণ্টাৰ যিজন ছাৰৰ স্কুলৰ আণ্ডাৰত আমি আমাৰ স্কুলখন খুলিছোঁ সেই তাৰ অধ্যক্ষ হয় প্ৰিন্সিপাল ছাৰ এয়া এখেত শিৱসাগৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ড্ৰয়িং কম্পিটিশ্যনটো স্থান দখল কৰিবলৈ সক্ষম হৈছিলে তেওঁলোকক প্ৰাইজ বিতৰণ কৰা হৈছে ধুনে ক শাখাৰ ড্ৰয়িং কম্পিটিশ্যনত তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছিলে নতুন বছৰৰ আজিৰ দিনটোতে মই কেনেদৰে পাৰ কৰিলোঁ আপোনালোকক দেখুৱালোঁ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পুনৰ এটা ভিডিঅ'ত আকৌ পুনৰ লগ হ'ম আজিলৈ ইমানেই বাই